Hello friends, how are you? Francis Blogole আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম প্ৰায় লষ্ট ৰেচিপি অফ আছাম। আহকচোন চাওঁ ভেজালিৰ পৰা অকণমান দূৰত। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমিছা জুৰিত দাপোন, ফুলৰ পাতৰ হাজন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও নিচে আপোন, এইখনি গাঁও। আৰু এয়া এইডাল ডালচেনিৰ গছ মোৰ ছোৱালী জন্ম পাওঁতে ৰুইছিলোঁ, প্ৰায় এতিয়া 2.5 বছৰ হ'লহি। আৰু বাৰীত কিছু পৰিমাণৰ শাক পাচলিও আছে। ভাইটিয়ে ৰঙালাও লগাইছে আৰু এই কোমোৰা লগাইছে, টিঙত উঠিছে। আৰু শাক পাচলি কিছু পৰিমাণে আমাৰ বাৰীতে আছে। আদা খেতিও কৰিছে, এইবোৰ আদা। আৰু লগত আজি মায়ে ভেদাইলতা ছিঙি আছে। আজি ভেদাইলতাৰ জোল খাম বুলি ভাবিছোঁ। বজাৰৰ পৰা অনা ভাঙোন মাছৰ। বহুত দিন ভেদাইলতা খোৱা নাই, গতিকে আজি খাবলৈ বহুত মন গৈছে। সেই দেখি মায়ে বাৰীৰ পৰা নিজে গোটাইছে। আৰু আমাৰ ঘৰৰ পুখুৰীটো লগত পুখুৰীটোৰ পাৰত থকা তিয়ঁহ গছ আৰু জলকীয়া গছ গোটেইবোৰে মই দেখাইছোঁ। নামঘৰটো ইয়াৰ পৰা স্পষ্টকৈ দেখা পোৱা গৈছে। আৰু এয়া গনচানা গছ, বহুতে হয়তো চিনি নাপায়, দেখাত কচুৰ নিচিনা, কিন্তু আমি গনচানা বুলি কওঁ। আৰু গনচানাৰ লগত মায়ে নৰসিংহৰ পাত কেইটামানো ছিঙিছে। এয়া গনচেনা মায়ে ছিঙি আছে। গনচেনাটো দেখিবলৈ কচুৰ নিচিনা, কিন্তু ইয়াৰ ঠাৰিৰ যিটো ৰস ওলায়, ৰসটো জোল বনাই খোৱা যায়, যথেষ্ট ভাল লাগে। এইটো চাটনি বনাইও খাব পাৰি। গতিকে তাৰ গোটেইখিনি বস্তুৱে মায়ে আজি যোগাৰ কৰিছে। এতিয়া পিচি মেলি ইয়াক বনাব লাগিব। আৰু আজি বনাম গোটেইকেইটাই। মায়ে হেল্প কৰিছে, লগত মোৰ ভাইটি জবিনে হেল্প কৰিব, ময়ো বনাম, গোটেইকেইটা লগ হৈ বনাম। আৰু গোটেইখিনি আনি এতিয়া মিক্সি এটাৰ ওপৰত থৈছোঁ। মিক্সিত গোটেইখিনি কাটি মেলি এতিয়া গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰি ল'লে যথেষ্ট সহজ হ'ব জোলটো ওলাবলৈ। তাৰ ৰসখিনি দিব লাগিব। ভেবেলী লতাৰ পাতকেইটা দিছোঁ, আৰু এতিয়া ইয়াত নৰসিংহৰ পাতকেইটা মই দিছোঁ। আৰু ইয়াৰ লগত কিছু পৰিমাণে দি ল'ম মই বগা সৰিয়হ কেইটামান তিয়াই থৈছোঁ। আৰু মিক্সিত মই এতিয়া গোটেইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। দেখিবলৈ একদম সতেজ লাগিছে, গ্ৰীনেৰী বহুত ভাল লাগিছে। আৰু এইখিনি হৈছে ভেদাইলতাৰ জোল, চেকি ওলাই লৈছোঁ মই। আৰু এতিয়া মই আদা নহৰু গোটেইখিনি পেষ্ট বনাই ল'ম। মোৰ সৰিয়হখিনি আজি ভালকৈ ভিজি নুঠিল বাৰু, বহুত দেৰিকৈ ভিজাইছোঁ। ভালকৈ ভিজিলে ভাল হয়। আৰু এতিয়া ভাইটি ৰবিনে মাছটো উঠাই দিছে, কেৰাহীত ফ্ৰাই কৰি আছে সি। ভাঙোন মাছ বজাৰৰ পৰা আনিছিলোঁ, আজি যথেষ্ট কম দামতে পাইছোঁ। গতিকে ভেদাইলতা জোলৰ লগত খাম। একদম ফ্ৰেছ, মাছো ফ্ৰেছ, ভেদাইলতাও ফ্ৰেছ, গোটেইখিনি ফ্ৰেছ। আৰু আমাৰ বাহিৰৰ চৌকাটোতে বনাইছোঁ। পিঁয়াজখিনি দি লৈছোঁ। আৰু ইয়াৰ ওপৰত অকণমান ভেবেলী লতাৰ যিটো সিঠা ওলাই আছিল, সিঠাখিনিৰ লগত মিক্স কৰি আদা নহৰু গোটেইখিনি একেলগে দিছোঁ। এতিয়া মই ভাজি ল'ম, দেখাইছোঁ। আৰু এতিয়া দি লৈছোঁ মই বইল কৰি পিটিকি লোৱা আলু 3টা। আৰু এইখিনি ভালকৈ মিক্স কৰি মই ভাজি ল'ম। জুইটো অকণমান কমাই লৈছোঁ, কিয়নো বেছি জুই থাকিলে তলিত লাগি যাব পাৰে। গতিকে অকণমান কমাই জুই লৈ মই লাৰিছোঁ এতিয়া। আৰু লগে লগে ঢালি দিম মই এতিয়া আগতে বনাই থোৱা জোলখিনি। গোটেইখিনি মই জুল ইয়াত এতিয়া এড কৰি লৈছোঁ।
গ্ৰাইণ্ডাৰত মাৰি মই ইয়াৰ পৰা পানীখিনি উলিয়াই লৈছিলোঁ চেকি আৰু এতিয়া ঢালিছোঁ। এতিয়া জুইটো অকণমান বঢ়াই দিছোঁ মই। আপোনালোকে আলু নিদিবও পাৰে, আলুটো মোৰ বৰ প্ৰিয়, সেইকাৰণে মই দি অকণমান গ্ৰেভিটো বঢ়াই লৈছোঁ। একেবাৰে পানী নিচিনাকৈ খালেও ভেদাইলতা জোল বহুত ভাল লাগে। বতাহ মাৰি আছে, জুইকুৰা ইফাল সিফাল দৌৰি আছে, গতিকে অকণমান অসুবিধা পাইছোঁ, একো নাই। আৰু ভালকৈ উঠিছে এতিয়া মোৰ ভাইটি ৰবিনে লাৰিছে, তাক দিছোঁ আৰু কেমেৰাটো মই ধৰি আছোঁ। এতিয়া উতলিছে আৰু উতলাৰ লগে লগে মই ভাজি থোৱা মাছকেইটুকুৰা ইয়াত পেলাই ল'ম। বৰ সুন্দৰকৈ উতলিছে, জুইটো এতিয়া ভাল হৈছে। বতাহৰ চাপৰটো এতিয়া পাইছোঁ বাৰু, বতাহ এতিয়া নাই। গতিকে উতলি থাকোঁতে মই মাছকেইটুকুৰা দি লৈছোঁ। খৰিৰ জুইত সদায় এটা যিকোনো চব্জি বনালে স্মকি ফ্লেভাৰ এটা পায়, আৰু সেইটো ফ্লেভাৰতে ভাতৰ গড়া 2-3টা আকৌ বাঢ়ি যায়। গতিকে আজি ভাবিছোঁ ভালকৈ খাই ল'ম এসাঁজ ভেদাইলতা জোলৰ লগত। জোলো বৰ ফেভাৰেট, আৰু ভেজালিবোৰ বহুত খাই আমনি লাগিছে আৰু এতিয়া মাজে সময়ে কিছুমান সতেজ বস্তু খাবলৈ পালে ভাল লাগে। গতিকে আজি সেইবাবেই বনাইছোঁ আৰু খাম। আৰু ভেদাইলতা জোলখিনি আজি প্ৰায় নমাবৰ হৈছে। এতিয়া নমাই মই সৰু চৰিয়া এটাত উলিয়াই ল'ম। এতিয়া ডাঙৰ সমস্যা এটা হৈছে, মোৰ ছোৱালী ধানীয়ে ভেদাইলতা নাখায়, তাইৰ বৰ দুখ, তাই মন মাৰি ৰাস্তাতে ৰৈ আছে। এতিয়া মই কি কৰোঁ? আৰু আজি এয়া ফাইনেলি মোৰ হৈ গ'ল ভেদাইলতা, নৰসিংহ, গনচানা আৰু সৰিয়হৰ জোল। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু নতুন বন্ধু-বান্ধৱীসকলৰ অনুৰোধ থাকিল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে টিলিঙাটো বজাই দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ। ফ্ৰম প্ৰাঞ্জলছ ব্লগ।